নমস্কাৰ আৰু লগতে সুপ্ৰভাত। এটা সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা এটা নতুন ব্লগলৈ আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছোঁ। আৰু বন্ধু-বান্ধৱীসকল, যিহেতু মোৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে, গতিকে আপোনালোক সকলোকে তাৰ কাৰণে অশেষ ধন্যবাদ। যিহেতু আপোনালোকৰ সহায় সহযোগিতা অবিহনে মই ইমানখিনিও পৰ্যন্ত উপনীত হ'ব নোৱাৰিলোহেঁতেন। গতিকে আগলৈও এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ। আৰু তাৰ কাৰণে মই যিহেতু এটা ব্লগ প্ৰস্তুত কৰিছোঁ, গতিকে ব্লগটো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাব। আৰু বন্ধু-বান্ধৱীসকল, এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু আমি গৈ আছোঁ যোৰহাট টাউন অভিমুখে। কিয় গৈ আছোঁ আপোনালোকে নেক্সট ব্লগত নিশ্চয় গম পাব। আৰু তেতিয়ালৈকে আপোনালোকে এই ব্লগটো উপভোগ কৰক। আৰু যিহেতু আমি যোৰহাটৰ পৰা আহি পালোহি, আৰু এতিয়া মই বনাব লৈছোঁ দুনবন শাক বইল আৰু লগতে আলু পিটিকা কৰিম। গতিকে কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাম। আৰু আপোনালোকে কোনে কোনে দুনবন শাক খাই ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। তিতা হ'লেও কিন্তু স্বাস্থ্যৰ কাৰণে খুবেই ভাল। এতিয়া মই পাতখিনি ভালদৰে বাছি ল'ম আৰু ধুই ল'ম ভালদৰে। এই শাকবিধ আপোনালোকে বইল কৰি নাইবা ভাজিও খাব পাৰে, কিন্তু মই এতিয়া বইল কৰি ল'ম। আৰু এতিয়া মই এইখিনি গেছত উঠাই দিম। লগতে অলপমান জোখ অনুসৰি মই নিমখ দি দিম, বাকী একো নিদিওঁ। আৰু এইখিনি সিজালৈকে প্ৰায় মই অপেক্ষা কৰিম। আৰু এইখিনি যিহেতু এয়া উতলিবলৈ আৰম্ভ কৰিছে, প্ৰায় সিজি গৈছে, গতিকে আৰু অলপ সময় মই এইখিনি সিজিবলৈ দিম। আৰু লগতে ভাততে মই এটা আলু দি দিছোঁ। সেই আলুটো দুনবন শাকৰ লগত পিটিকা কৰিম। আপোনালোকেও এনেদৰে খাই চাবচোন যদি নাই খোৱা। আৰু মই আগৰ এটা ব্লগত আপোনালোকক দেখুৱাইছিলোঁ এটা পোখা মেলা মনি প্লেণ্ট মই ইয়াত ৰুইছিলোঁ। এতিয়া ডাঙৰকৈ বাঢ়ি আহিছে, কুমলীয়া পাত ওলাইছে। মাটিত মই ৰুওঁতে মনি প্লেণ্টজোপা মৰি গৈছিলে, কিন্তু এতিয়া পানীত থওঁতে ভালদৰে জিৰি গৈছে। আৰু এইটো দেখিছেনে, আন এটা পোখা ওলাইছে। গতিকে এইটো কাটি মই আৰু এটা বটলত থ'ম। আৰু সেউজীয়া সেউজীয়া হৈ থাকিলে ইমান ধুনীয়া লাগে, নহয়নে বাৰু? আৰু আগবেলা যিহেতু ৰ'দ দি আছিলেহে, এতিয়া একদম বতৰটো বৰষুণ দিবলৈ আৰম্ভ কৰিলেই। একদম নেৰানেপেৰা বৰষুণ এতিয়া। আৰু এই বৰষুণৰ বতৰত এটা স্পাইচি কিবাকিবি খাবলৈ খুবেই মন যায়। গতিকে কিবা এটা বনামগৈ এতিয়া। আৰু এয়া পিছদিনাখন, যিহেতু আগদিনা বৰষুণ দি আছিলে, গতিকে মই ব্লগটো কণ্টিনিউ নকৰিলোঁ। আৰু এয়া নেক্সট দিনা মই এতিয়া চাইকেলিং কৰিবলৈ যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকৰ লগতো লৈ যাম, গতিকে চাই থাকক। এয়া লৈ লৈছোঁ বেগটো, আৰু লগতে ল'ম এটা পানী বটল আৰু জোতাযোৰ পিন্ধি লওঁ এতিয়া। এয়া জোতাযোৰ পিন্ধি ল'লোঁ মই। আৰু এতিয়া বটলটো বেগটো ভৰাই ল'ম। আৰু ব'লক এতিয়া। আৰু এতিয়া বেগটো পিঠিত লৈ লওঁ আৰু চাইকেলখন উলিয়াই লওঁ বাহিৰলৈ। এয়া চাইকেলখন বাহিৰলৈ উলিয়াই ল'লোঁ। এতিয়া জপনাখন মাৰি দিম। আৰু এটা বস্তু পাহৰি আহিলোঁ, আৰু সেই ইম্পৰ্টেণ্ট বস্তুটো হৈছে এইটো। যিহেতু এইটো অবিহনে বাহিৰত যাব নালাগে, গতিকে মাছ চাছ পিন্ধি একদম ফুল ৰেডি হৈ গ'লোঁ। আৰু এতিয়া গৈ থাকোঁ ব'লক। আৰু সেইফালে মোৰ লগৰকেইজনী আহি আছে, দেখাই দিছোঁ আপোনালোকক। আৰু এইজনী Sima. Oh, Sima!
আৰু আমি এতিয়া চাইকেলিং কৰি চাৰিআলি ষ্টেডিয়ামলৈ যাম আৰু চাইকেলিং কৰি মোবাইল লৈ ব্লগ কৰিবলৈ খুবেই অসুবিধা হয় তেওঁ বুলিও আপোনালোকৰ কাৰণে এটা ব্লগ তৈয়াৰ কৰিছোঁ গতিকে ব্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু এতিয়া আমি গৈ থাকোঁ বলক আৰু এইটো হৈছে আমাৰ পুলিচ কেম্পাছৰ ভিতৰটো খুবেই এটা সেউজীয়া পৰিৱেশ হয় গতিকে ভিউটো আপোনালোকেও উপভোগ কৰক আৰু এইখন আছে তিতাবৰ হস্পিটেল চিভিল হস্পিটেল এইখন আমি এতিয়া গৈ আছোঁ ষ্টেডিয়ামলৈ ষ্টেডিয়াম পাম আৰু তিতাবৰ ষ্টেডিয়াম ইমান স্পীড ব্ৰেকাৰ আছে এইকেইটাত ঐ এইটো ৰাস্তাইদি যাবিনে এইফালে যাম বৈ এইটোৱেদি যাম বৈ এইফালে হেৰি হ'ব গাড়ী চাড়ী দিম এইটো এইফালে বেংক SBI আৰু অলপ দূৰ আছে চাৰিআলিত হয় আমি ষ্টেডিয়াম পাইছোঁহি আৰু বেছি দূৰ নাই সেয়ে সিহঁতি কিজনী পালেগৈ ইয়াৰ পাই গ'লোহি আমি আহিলে নেকি বাকীবোৰ আৰু বন্ধু-বান্ধৱীসকল আজিৰ এই ব্লগটো মই ইমানতে সামৰণি মাৰিলোঁ আৰু আশা কৰোঁ এই ব্লগটো চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু যদিহে ভাল পায় মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ আপডেট পাই থাকে আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ